ও ভাই খাই ভাল লাগছে না। আজি হৈছে মহাশিৱৰাত্ৰি পূজা। আমাৰ ইনষ্টাগ্ৰামৰ ফেমাছ সোণু আপিক লগ পালো। ৰাতিপুৱা উঠাতে কিন্তু বহুত বেছি দেৰি হৈছে। বাৰু মোবাইলটো চাৰ্জত লাগি ভিডিঅ' বনালো। এতিয়া কাপোৰ চাপোৰ পিন্ধিলো। তহঁতে ভাবছা চাগে মালটো বহুত দিন মিনি ভ্লগ বনোৱা নাই আৰু নবনাই নেকি, ডাইৰেক্ট ইয়াৰ পৰা ওলাই যাওঁ। কিন্তু মই ভিডিঅ' নবনোৱাকৈ থাকিব পাৰিম জানো? ৰাতিপুৱা কাষৰ এটা মন্দিৰত আহিলো, সেৱাটো কৰিলো। আমাৰ ৰামদিয়াৰে এড্ৰেছখিনি চাওক। আজি ইয়াতে ভোগ খাব কিন্তু খাব আহিব লাগিব দে। ইটা আহিলো থাৰেশ্বৰ দেৱালত। শিৱৰাত্ৰিৰ কথাটো মানুহ হৈছে কিন্তু ইয়াতে বাঘকেইটাই পায়স দি আছিল। মই গমেই পোৱা নাই, লগৰকেইটা আগে খাব গৈছি। তাৰপিছত মই ভাবিলো এনেকৈ থাকিলে নহ'ব। আজি মোৰ লগৰকেইটা প্ৰমাণ কৰিলা খাৱাটো যে ফাৰ্ষ্ট, সেৱা কৰাটো পিছত তাহাঁতৰ কাৰণে। ফাৰ্ষ্ট কিন্তু মই সেৱা কৰিছোঁ দিয়ক, মোক আৰু নাভাবিব। বাকী ভিতৰৰ ফালে আহিলোঁ, খুৰাহঁতে প্ৰসাদ দি আছিল। ভাবিলোঁ আগতে খাওঁ, লাহেকৈ ভিডিঅ' বনাব বুদ্ধিকে মই দুটামানে বাতি লৈ আহিলোঁ। দি থাকিব কিমান দিন হ'ল? ৰাতিপুৱাৰ পৰাই দি আছে নেকি? খুৰাহঁতে ৰাতিপুৱাৰ পৰাই দিলাই আছে এইবিলাক। খাই লৈ তাৰ পৰা আহি ভিডিঅ' নবনালোঁ। ইটা লগৰকেইটা ঘৰত আহিলা আৰু আমাৰ এই সৰু আপাকেইটাৰ ফূৰ্তি দেখিছে নে ভিডিঅ' বনোৱা। বাৰু সিহঁতৰ কাৰণে অকণমান ভোগৰ আয়োজন কৰিছোঁ। ভিডিঅ' ইমানে ভাল লাগছে যদি লাইক ছাবস্ক্ৰাইব মাৰবি কিন্তু। দে পিছত লগ পাম দে।